আমি সকলোখিনি গোট খালো ইয়াতে নুমলীগড় ঘটনাগাৰ মেইন গেট আমাৰ এখন গাড়ী আহি পালেহি এয়া আমি উঠিছো হ'ব যাম জুবিন দাক অনুসৰণ কৰি আজি আমি আটাইবোৰ বান সাহায্য দিবলৈ বুলি ওলাই আহিছোঁ আমি আহি এতিয়া বৰ্তমান আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ চিনাতলি চাৰিআলি পালোহি সন্মুখত এইটো গোলাঘাট আৰু কমাৰগাঁও সংযোগী পথ মানে ধুদৰালি আমাৰ চিনাতলি গাঁৱৰ পৰা ওলাই আহি ৰাইট চাইডে ঘূৰি দিলোঁ আৰু ঘূৰি গৈ আমি এতিয়া NRLলৈ বুলি ৰাওনা হৈছোঁ কাইলৈ আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ কমাৰবন্ধাত বান সাহায্য দিবলৈ যাম আৰু আজি আমি বজাৰখিনি ক'ত কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আমি জিন্তু গগৈ ঘৰ পালোহি এতিয়া দেখাই দিছোঁ এইটো হৈছে শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ ঘৰ আৰু লগতে ভাৰত গেছ এজেঞ্চিটো আছে জিন্তু গগৈ নামত আমি লেফ্ট চাইডে সোমাই দিলোঁ দেই আহি আমি বৰ্তমান খুমটাই পালোহি এজনক মুতিব লাগিছে এটা আকৌ কিবা দোকানলৈ আনিবলৈ গৈছে এইটো চিন্তু বন্দুকটো লৈ আহিব লাগিছিলে এইটো পুলিচ মানুহ আকৌ দেই ছাগলীজনীয়ে আগতীয়াকৈ প্ৰেক্টিচ কৰিলে বানপানীৰ পৰা কেনেকৈ বাচিব পাৰে মাটি ৰুই আছে বাই বাই এতিয়া আমি ধনচিৰি পালোহি এখন পানী অলপ বাঢ়ি আছে এখন দলং এতিয়া কমিলে বুলিয়ে কৈছে আগতে হেনো আৰু বাঢ়িছিলে বোলে আগতে যে এইবোৰ চব ডুবি আছিলে এইবোৰ ডুবি আছিলে ন আগতে এইবিলাক চব ডুবি আছিলে এতিয়া কমিলে পিছত আকৌ কি বহাৰ পিছত আকৌ এবাৰ কমিছিলে এইবোৰ NRLৰ পৰা মানুহ আহি আছে বহাৰ পিছত আকৌ বাঢ়িল এইখিনি মাজত খুঁটি কেইটামান আছে খুঁটিকেইটা নোলোৱা হৈ গ'ল এইবোৰ চব ইয়াত পানী আছিলে লেটেকু তিনিআলি পালোহি আমি এইফালে বজাৰ আছে ন এইখন বজাৰ লেটেকুজান টি ফেক্টৰী কিমান এখন নৰেন্দ্ৰ মোদী আহি বৰবাদ কৰি দিলে যোৱা প্ৰত্যেক বছৰ খেল পাতে আজি 2 বছৰ ধৰি খেল হোৱা নাই এবছৰ ধৰি হেলিপেড 4টা আছিলে হেলিপেড 4টামান আছে আহি আছো আমি আমাৰ লগত অহা এটা NRLত কাম কৰে আৰু সি ক'ত কাম কৰে ঠাইখিনি দেখাই আছে খুবেই ধুনীয়া এটা ৰাস্তা আৰু আমি এতিয়া বৰ্তমান NRL পালোহি NRLত যিমান মেটেৰিয়েলৰ বস্তু আহে এইফালেদি সোমাই এখন মেটেৰিয়েল গেট NRLত যিমান মেটেৰিয়েলবিলাক আহে এইফালেদি সোমাই এইটো কোনটো লেফ্ট চাইডে এইটো এইটো নিমালিবাদ পাইলোঁ নিমালিবাদ চব নিম ৰুই থোৱা চব নিম হাতীয়ে ঘাইলোঁ ৰাস্তাটোৰ দুয়োপাৰে নিম গছ লগাই থোৱা আছে আৰু সেই পুলিবোৰ হাতীয়ে হেনো উঘালি পেলায় বহুত খালী হ'ল এইফালে এইখন মেইন গেট এইখন মেইন গেট নুমলীগড় ঘটনাগাৰ মেইন গেট এইখনত পৰুৱা এটা সোমাবলৈও চিন্তা কৰিব লাগিব এখন নাৰ্ছিং স্কুল হ'ল নাৰ্ছিং স্কুল এইটো কিবা এটা বনাই আছে নতুনকৈ NRL বনাই আছে গৈ পেলাই আমি প্ৰগতি গেট পামগৈ আমি গৈ আছোঁ আৰু NRL প্ৰগতি গেট এতিয়া এইবিলাক এইটো আমাৰ মানুহ ডিউটি কৰি আছে ডিউটি কৰি আছে সোমাই দিয়া NRLত বজাৰ কৰিবলৈ অহা উদ্দেশ্য আমাৰ এটাই আমাৰ লগৰজনে মানে য়েল্ল' কালাৰ টি চাৰ্ট পিন্ধা এইজনে এইখন থানাতে পুলিচৰ চাকৰি কৰে আৰু আমাৰ ঘৰৰ পৰা NRLলৈ বেছি দূৰো নহয় শিৱ মন্দিৰ শিৱ বাবাক চিন্তি আমি ওলাইছোঁ মইতো এইখিনিলে পৰাই আহোঁ আহিয়ে চিধা আমি বেটেলিয়নৰ কেম্পাছত সোমালোঁ নহ'লেনো ক'ত ইয়াত সোমাব পাৰোঁ লগৰজন আছে বুলিহে দেখিছে নহয় এইটো পুলিচ আমি নামি লওঁ হয় নাই
এইটো পুলিচৰ এৰিয়া আৰু তাৰ লগত আহি আমি সকলোৰে লগত চিনাকি হ'লোঁ। টুপি পিন্ধি থকা যেন পুলিচৰ কোনোবা ওপৰলা SP নে SI। মানুহবোৰ চব দৌৰিছে যে এইখন লাহে লাহে বোলাও বহুত ভিৰ হয় বহুত ভিৰ হয় আৰু মানুহে কোনো কাকো নাচায় কোনেও না আহিলে এইডোখৰত পাবা ইয়াত কাক ইয়াত মোৰ এতিয়া কিবা এটা দিবলৈ মন গৈছে হ'ব দিয়ক আমাৰ বস্তু বিচাৰি অহা নাই এইটো বৃহৎ এলেকা এটা NIL-ৰ প্ৰগতি গেট এখন প্ৰগতি গেট এখন মেইন গেট ন এখন মেইন গেট এতিয়াহে ধুনীয়াকৈ উঠিছে মোৰ ভিডিঅ'টো আপুনি পাথৰ পৰা কেৱল দিগদাৰ হৈছিলে এতিয়া ক'ত পালোঁহে আমি এইটো তোমাৰ CRSF কলনী CRSF কলনী কমপ্লেক্স আগত আছে এইটো গ্লাছ খোলাতে আহে আমাৰ চাৰ তাতে থাকে ইয়াৰ ৰুম এটা এইখন ইয়াত অলপ সন্ধিয়া জেগা কি কৰি পেলালে ন আমি বজাৰখিনি কৰি বৰ্তমান উভতিলোঁ আৰু কেমেৰা এলাও নাছিল বাবে আপোনালোকক দোকানখন দেখুৱাব নোৱাৰিলোঁ কৈছিলোঁ নহয় NIL-ত বজাৰ কৰাৰ উদ্দেশ্য ইয়াত 50-60% ডিছকাউণ্ট পায় অৱশ্যে সকলো বস্তুতে নহয় এতিয়া আমি বস্তুখিনি আনি পালোঁহি ইয়াত বজাৰ কৰি আহিলোঁ এতিয়া ৰাতি 10:30 হ'ল 10:30 বজাত আমি পালোঁহি আটাইকেইটা আমি 6টামান ল'ৰা লগ খাই পেলাই আমি বস্তুখিনি আনিছোঁ এক মিনিট মই কথা এটা কৈ আছোঁ ৰাইজক আজি মুখত অকণমান হাঁহি এটা ওলাইছে কাৰণ ইমান দিনৰ পৰা খপি আজি দিবলৈ মানে ইমান দিনৰ পৰা অপেক্ষা কৰি আজি দিবলৈ কিনি আনিবলৈ বস্তুখিনি সক্ষম হৈছোঁ আৰু আমাৰ সাধ্য অনুযায়ী যি পাওঁ আমি দিবলৈ চেষ্টা কৰিছোঁ বাকী সেয়াই আৰু কাইলৈ মই বনাম চাব আজি ৰাতিৰ ভিডিঅ'টো বনাইছোঁ আৰু কাইলৈ দিম চাব আমি মানে কি হৈছে আমি গোলাঘাটতে দিম আমাৰ গোলাঘাটৰ বহুত অঞ্চলত এতিয়াও বান ক্ষতিগ্ৰস্ত লোক আছে বহুত আৰু তেখেতসকলে কম পাইছে মানে অলপ কমকৈ পাইছে বস্তুখিনি শিৱসাগৰৰ ফালে সকলো ৰাইজেই দিছে ইয়াতো দিছে বহুতখিনিয়ে দিছে ইয়াত অলপ হ'লেও কম পাইছে ইয়াত আৰু সেইকাৰণে আমি ভাবিছোঁ ইয়াত অলপ দিওঁ আৰু সকলোৱে সহায় হ'ব এতিয়া সেইটো আমি লগৰ আটাইকেইটা মিলি পেলাই এইখিনি বস্তু আনিছোঁ যিটো পাৰিছোঁ এতিয়া আমি 50 ঘৰ টাৰ্গেট লৈছোঁ সকলোৰে ঘৰে ঘৰে গৈ দিমগৈ তাকে ভাবিছোঁ আৰু কি হয় দেখা যাব কাইলৈ ভিডিঅ' বনাম আকৌ এতিয়া এইখিনি বস্তু আহিলে আমাৰ পানী বটলটো আনিবলৈ আছে আৰু এই মহৰ ধূপ আহিলে এয়া মহৰ ধূপ চাবোন মেগী এনেকৈ কিবা কিবি আনিছোঁ আৰু চব সৰু সৰু বস্তু চেনিটাৰী পেড আহিছে তাৰপৰা এইখিনি চেনিটাৰী পেড এইটো বেলেগ কোম্পানী তাৰপাছত এইখিনি চাউল আছে তাৰপৰা আলু আছে আৰু পানী বটল কিছুমান বস্তু আছে আমাৰ খৰখজুৱতি মলম এনেকুৱা লৈ আহিছোঁ সেইখিনি ৰাতিপুৱা ল'ম আৰু এয়া বিস্কুট আছে তাৰপৰা সেয়াই আৰু মানে ৰাতিপুৱা যিখিনি সেইখিনি এই মুড়ি আছে ইয়াত এইটোত মুড়ি আছে এই চাৰিটা দিব নোৱাৰি আৰু ৰাতিপুৱা যিখিনি পাৰোঁ আমি সেইখিনিও ভিডিঅ' বনাই দিম আপোনালোকে চাব মই ভিডিঅ'টো এটাই বনাই দিম বাকী আজি হাঁহিটো ওলাইছে সঁচাকৈ কাৰণ দিব যে পাৰিম কাইলৈ সেইটো আমাৰ ভাল লাগিছে মনটো আৰু সেই মানুহখিনিও মানে বহুত দুখ লগা অৱস্থাত আছে শিৱসাগৰত সকলোৱে গৈছে কিন্তু এই আমাৰ গোলাঘাটৰ অঞ্চলত বহুত মানুহ কম গৈছে কিন্তু কম গৈছে এয়া আটাইকেইজন আমাৰ লগৰে হয় আৰু দুজনমান আছে সিহঁতি এতিয়া 10:30 হ'ল ভাতো খোৱা নাই ঘৰলৈ গৈছেগৈ আহিব ঠিক আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো এৰি গুচি নাযাব পতঞ্জলি চাবোন লৈছোঁ তাৰপৰা আৰু কিবা কিবি আছে এনেকৈ বহুত বস্তুখিনিয়ে আছে মানে কি হৈছে পৰিৱেশটো মানে যাৱতীয় প্ৰায় বস্তু এতিয়া যাৱতীয় প্ৰায় বস্তুখিনিয়ে আছে JK মুড়ি আৰু কিবা কিবি আছিলে আমাৰ বাকীখিনি অহা নাই বস্তু এয়া এতিয়া বৰ্তমান বজাৰ কৰা এইখিনি আমি সকলোখিনি এনেকৈ পেকিং কৰি আছোঁ চবে ভাগে ভাগে লাগি আছে আৰু এয়া চাউলখিনি পেকিং কৰা হ'ল মানে মেইন লিডটি লৈ আছে সকলোৱে আছোঁ সকলোৱে অৰিহণা আগবঢ়াইছে আৰু আমি ভাবিছোঁ হাঁহিটো ওলাইছে মুখৰ মানে কি হ'লে সকলোৱে দিছে আমি দিব পৰা নাই আজি দি পেলাই ভাল লাগিছে কাৰণ এপ্ৰকাৰ চিন্তিত হৈছে কাৰণ ৰাইজক সেৱাৰ নামত যেতিয়া এটা মানে তেতিয়া মানে বহুতখিনি চিন্তাও আগুৰি ধৰে যেতিয়ালৈকে কামটো আমি সম্পূৰ্ণ কৰি নাহোঁ উক্ত অঞ্চলৰ পৰা গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই মহৎ উদ্দেশ্য সফল হয় আলু ইয়াত আছে আলু দিয়া হৈছে আলু তাৰপৰা এইকেইটা আছে সিহঁতি ভৰাই আছে সেইটোৱে আৰু নোপোৱাসকলে পাওক আৰু যিমান পোৱাসকলেতো পাইছেই নোপোৱাসকলে পাওক মোৰ মতে আৰু আমি দিবলৈ চেষ্টা কৰিম যিমান ভিতৰত আমি ভিতৰৰ ফালে দিবলৈ চেষ্টা কৰিম বহুত বেছি দিব নোৱাৰোঁ যিখিনি পাৰোঁ 50 ঘৰ মানুহক দিবলৈ চেষ্টা কৰিম
আমি সকলোখিনি গোট খালোঁ ইয়াতে। চব গোট খালোঁ এতিয়া বস্তু চাউল তাউল ভৰাই আছে। গৈ লওঁ অলপ। আৰু এইফালে চিন্তু এই আহিলা বস্তু পেকিং হৈ আছে ন? আমি যাবৰ কাৰণে যা যোগাৰ কৰিছোঁ আৰু বাটত ল'বগৈ লাগিব। আমাৰ এখন গাড়ী আহি পালেহি, এচিত নিয়া হ'ব। পৰিৱেশ মোৰ ঘৰত দেখাই দিছোঁ। মোৰ লগৰে হয়। এইটো ইহঁতৰ ঘৰ। আমাৰ ঘৰৰ ওচৰতে চাৰিআলি আছে। এইটো চাৰিআলিৰ পৰা আমি এতিয়া পানী বটলখিনি লৈ লওঁ, কিবা কিবি আছে ল'বলৈ লৈ লওঁ। এইজন জিতেন দা। আৰু ইয়াতে আমি পানী বটল লৈছোঁ, কিবা কিবি খুচখুচীয়া বজাৰ অলপ ল'লোঁ ইয়াতে। জিতেন দা কিবা এটা কৈ দিয়ক বান সাহায্য হেৰিয়ৰ কথা। তেখেতেও আমাক কিবা এটা সাহায্য আগবঢ়াইছে, সাধ্য অনুযায়ী যি পাৰিছে দিছে। ল'ৰাহঁতো গৈছে ওলাইছে। ল'ৰাহঁত ওলাই যোৱাৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ তেখেতসকলে যে এইটো মনোবৃত্তি লৈ গৈছে, তাৰ কাৰণে মই সকলোলৈ আপোনাকো ধন্যবাদ। কেইটা আহিলে? আমি তেলটো ভৰাই লওঁ এতিয়া। তেলটো ভৰাই লৈছোঁ। 500 ফুলকৈ দিব দেই। এতিয়া 5 আলি পালোঁহি আমি। এইটো আগত অকণমান আগত 5 আলি, এইটো 5 আলিৰ পৰা এইটো ডাইৰেক্ট কমাৰবন্ধা ৰোড। ডাইৰেক্ট আমি কমাৰবন্ধা যাম।